নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছাম ৰাইডাৰ 05 চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ, মই মানে বহুত দিন ভ্লগ দিয়া নাই, মানে মোৰ এক্সামো আহি আছে, সেইবাবে মই ভ্লগ চগ দিয়া নাই, মাজে মাজে দি আছোঁ। তো আজি এতিয়া বাজিছে 4-5টামান বাজিছে। এতিয়া মই যাম বিষ্ণুপুৰত তাৰমানে তাত ৰাস হৈছে, তো ডাঙৰ ৰাস হৈছে। তো তাত যাওঁ, কেনেকুৱা ৰাস হৈছে এইবাৰ পৰিস্থিতিটো চাই লওঁ। এয়া মোৰ লগত আছে ফিটনেছ ৰাইডাৰ আছে। তো গাইছ গৈছোঁ এতিয়া পূৰা बहुत दिन ब्लॉग देना है। सो आज आसाम राइडर 05 चैनल में तो ब्लॉग দিব আমাৰ ফ্ৰেন্ডস ভাই। তো এটা চলো গাইস চলতে। তো এইখন গাড়ী লৈ যাম আৰু কেইজনমান যাব ভাই। তো কোন কোন যায় দেখুৱাম আপোনালোকক। তো একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো গাইস আমি গৈ আছো চাবৰে, পুৰা আন্ধাৰ হৈ আছে। এতিয়া পুৰা আগৰ চাৰিওফালে আন্ধাৰ, পুৰা ঠাণ্ডা লাগিছে, পুৰা জেকেট মাৰি লৈছি। মই মাৰা নাই, মই পুৰা চাৰ্ট পিন্ধি লৈছোঁ। ৰাস পামেই আৰু বেছি নাই আৰু অলপমান, 0.5 কিলোমিটাৰমান আছে আমাৰ ঘৰৰ পৰা। মানে বেছি দূৰ নহয়, আপোনাৰ 1.5 কিলোমিটাৰ 1 কিলোমিটাৰ হয়। গাইছে চাব পাৰে, আমি আমাৰ বিষ্ণুপুৰ চক পাই গ'লোঁ। চাব পাৰে গেটটো, চাব পাৰে কি মজাকৈ বনাইছে। এই গেটটো চাওক কি মজাকৈ বনাইছে। আৰু ইফালে পুৰা জাম হৈ গৈছে ৰাস্তাটো। একদম মানে চকুৰ পৰা পুৰা ডেক'ৰেশ্যন চাব পাৰে এইবিলাক। এইবিলাক চাব পাৰে ডেক'ৰেশ্যন। চাব পাৰে আবাহন থিয়েটাৰ প্ৰথম শ্ব' চলি আছে। মানে যদি সময় মিলে তেনেহ'লে আমি ছেকেণ্ড শ্ব' চাই দিম। গাইজ চাব পাৰে এইখন মেইন গেট হয়। বুঢ়া আঞ্চলিক ৰাস মহোৎসৱ, এয়া আমাৰ দীক্ষুদা আহিব আমাৰ 30 নৱেম্বৰ তাৰিখে। আৰু এই আমাৰ ৰাধা কৃষ্ণ। অনুষ্ঠান প্ৰতিক্ৰিয়া যাত্ৰা কৰে। গতিকে সকলোকে ধন্যবাদ জনাই মোৰ চমুভাষণ সামৰিছোঁ। ধন্যবাদ খণ্ডকৰদে। লগে লগে আমি পৰিচালক মহোদয়ক আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিবলৈ আহ্বান জনালোঁ। গাইজ এয়া হোটেলত আহি গ'লোঁ। এয়া ঘুগুনি আৰু আমি চাওমিন লৈছোঁ, গৰম গৰম চাওমিন আহি গ'ল। আৰু এয়া আমাৰ ফিটনেছ ৰাইডাৰে পূৰা খাই আছে, মিণ্টুল ভাই পূৰা খাই আছে। ময়ো খাই লওঁ, তাৰপিছত লগ পাইছোঁ। গাইজ এয়া চাব পাৰে আবাহন থিয়েটাৰত মানুহ চাব পাৰে, ইমান মানুহ হৈছে। মোৰ টেষ্ট, মোৰ মৰম চোৱা মানুহ চাব পাৰে। এতিয়া আমি ছেকেণ্ড শ্ব' চাম, মোৰ টেষ্ট মোৰ মৰম। একদম ভিতৰত লগ পাইছোঁ। সদায় কৈ অহা কথাটোকে কৈছে, দেহাতকৈ মনৰ বেমাৰটো বেছি, যাৰ কোনো প্ৰতিকাৰ নাই। বহুবাৰ বুজাইছোঁ, তাৰ ওচৰত বুজনিৰ একো মূল্য নাই। মূল্য আছে কেৱল মাকৰ চকু পানীখিনি। মাকে কান্দিব আৰু পুতেকে খং কৰিব, আৰু দুয়োটাৰ মাজত নিৰ্বিকাৰ হৈ বহি থাকিব লাগিব মই, যাৰ খং।
বলা